নমস্কাৰ লহৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকলৈ এটি বিশেষ ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল লৰালিৰ হুঁচৰি। যেহেতু আপোনালোকৰ চুবুৰীৰ প্ৰায়খিনি সৰু সৰু ল'ৰা ছোৱালীয়ে আজিকালি হুঁচৰি মাৰে, কিন্তু আমি সচৰাচৰ যিখিনি হুঁচৰি তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালী হুঁচৰি দল দেখোঁ, দুই এক হুঁচৰি দলৰ বাদে প্ৰায়বোৰ হুঁচৰি দলতে আমি কিছু বিশৃংখলতা দেখিবলৈ পাওঁ। গতিকে আমি ভাবিলোঁ যে এই নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকক হুঁচৰি এটা থুলমূল আভাস দিওঁ। যিহেতু আমাক বহুকেইজন শুভাকাংক্ষী আৰু অনুৰাগীয়ে সৰু ল'ৰা ছোৱালীৰ হুঁচৰি সম্পৰ্কত ভিডিঅ' আগবঢ়াবৰ বাবে অনুৰোধ জনাই আহিছিলে, গতিকে তেখেতসকলৰ প্ৰতিও মই সন্মান জনাইছোঁ আৰু আজিৰ এই বিশেষ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। অসমৰ প্ৰায়বোৰ অঞ্চলতেই হুঁচৰিৰ এক বিশেষ মৰ্যাদা আছে। আমিও সৰুতে আমাৰ জ্যেষ্ঠসকলক দেখি দেখি বিহু মাৰিবলৈ শিকিছিলোঁ। গতিকে আমি সৰুতে কেনেকৈ বিহু মাৰিছিলোঁ তাৰে অভিজ্ঞতাৰে আজিৰ ভিডিঅ'টিত মই আপোনালোকক কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকৰ চুবুৰীৰ কণ কণ ল'ৰা ছোৱালীখিনিয়ে যেতিয়া হুঁচৰি মাৰিবলৈ আগবাঢ়িব, তেতিয়া তেওঁলোকে কি কি পদ্ধতিৰে এযোৰা আটক ধুনীয়া সৰু ল'ৰা ছোৱালীৰ হুঁচৰি গঢ়ি তুলিব পাৰিব সেই বিষয়ে কৈছোঁ। হুঁচৰিৰ যিকেইজন ল'ৰা ছোৱালী থাকিব তেওঁলোকে প্ৰথমতে গৃহস্থৰ পদূলিত আহি পেলাই থিয় হ'বহি, হৰিধ্বনি দিব, জয় ৰাম বোলা, জয় হৰি বোলা। তাৰপিছতেই গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি বোলা। এইটো এটা সুৰত ক'ব লাগিব। জয় ৰাম বোল, জয় হৰি বোল, গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি বোল। এনেদৰে কৈ পেলাই তেওঁলোকে, যদি হুঁচৰি দলটোত যিহেতু ঢোল থাকিব, এজন ঢুলীয়া থাকিব, সেই ঢুলীয়াজনে ঢোলত ৰগৰ দি খিটিক ঘেনা খিটিক ঘেনা খিটিক ঘেনা খিটাওঁ, উৰু ঘেনা উৰু ঘেনা উৰু ঘেনা খিটাওঁ, এনেকৈ এই চেওটো বজাই 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 গৃহস্থৰ চোতালত ঘূৰণীয়া হৈ পেলাই বহিব। বহাৰ পিছতে তেওঁলোকে পদ আৰম্ভ কৰিব। পদ যিহেতু সৰু সৰু ল'ৰা ছোৱালীৰ কথা, গতিকে বৰ জটিল পদ তেওঁলোকে গাবলৈ অসুবিধা পায়। গতিকে সহজ সহজ যিবিলাক আমাৰ হুঁচৰিৰ পদ আছে সেই পদখিনি তেওঁলোকক গাবলৈ দিব লাগে। যেনেকৈ ধৰক, কৃষ্ণাই মূৰতে বকুল ফুল পাহি, নিয়ৰ পাই মুকলি হ'লৈ গোবিন্দাই ৰাম, দেউতাৰ পধূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম, সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী, বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰাম। এনেধৰণৰ গোবিন্দ 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 ৰাম হৰি, এনেধৰণৰ যিখিনি চুটি চুটি পদ, সেই চুটি চুটি পদবিলাক তেওঁলোকক গাবলৈ দিব লাগে। এতিয়া মই তাৰে অকণমান দুষাৰী পদ গাই দিছোঁ। আৰু এই যিহেতু কৃষ্ণাই মূৰতে বকুল ফুলে পাহি বা দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, এই দুইটা পদৰ লগতে আপোনাৰ যিটো আমাৰ তেতেলীৰ তলতে কৰোঁ তাতে বাতি, পাহৰি আহিলোঁ কুচি ঐ গোবিন্দাই ৰাম, কুচিৰে লগতে পগলাই কিলালে, জামে আই ঘৰলৈ গুচি ঐ গোবিন্দাই ৰাম, মাৰৰ ঘৰলৈ যাওঁ তই পাগলী, বাটত খাপে দিয়ে ধৰি মই গোবিন্দাই ৰাম, বাটত খাপে দিয়ে ধৰ তই পগলা, হাবিত জুই লগাই ধৰি মই গোবিন্দাই ৰাম। এনেদৰে মানে সোমাম বৰ এহাবিত গৈ ঐ গোবিন্দাই ৰাম, এনেদৰে গাব। তাৰপিছতে সোমাও বৰ এহাবিত গৈ তই পাগলী, হাবিত জুই লগাই ধৰি মই গোবিন্দাই ৰাম, এনেদৰে পদ গাব। গতিকে মই অকণমান গাই দিছোঁ। দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী,
কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম এটু দুবাৰ গাব দুবাৰ গোৱাৰ পিছতে ঢোলত হে হে হেয়া হে হে হেয়া হে হে হেয়া হে হে সাপোর্ট বজাব ঘেন 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 দাও ঘেন 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 দাও ঘেন 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 দাও ঘেন 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 দাও ঘেন 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 দাও ঘেন 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 দাও ঘেন এনেদৰে সাপোর্ট বজাব তাৰ পিছতে আকৌ পটটো গাব এ তেতেলি তলতে কৰো তাতে বাতি পাহৰি আহিলো কুচি ঐ গোবিন্দাই ৰাম কুচিৰে লগতে পগলাই খিলালে জামে আই ঘৰলৈ গুচি ঐ গোবিন্দাই ৰাম দাও দাও হে হে হেয়া হে হে হেয়া হে হে হেয়া হে 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 হেয়া হে হে হেয়া হে হে হেয়া হে খৰ কৰি নিব এ মাৰৰ ঘৰলৈ যাও তই পাগলি বাটত খাপে দিয়ে ধৰি মই গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম ও ৰাম জয় হৰি এনেদৰে হুঁচৰি পদটো সামৰিব তেওঁলোকে তাৰ পিছতে যোজনা আৰম্ভ কৰিব হে বসন্ত আহিলে কুলিয়ে মাতিলে গছে বনে সলালে পাত বিহুৰে তলিতে ঢোল পেপা বাজিলে ঐ বিহু বিহু লাগিছে গাত ইয়াৰ পিছতে এটা ছুটি নাচনি চেও বজাব দিন তাকি দিন গিন গিন ডাও ডাও গিন গিনা কিটি গিন তাক গিন ডাও ডাও গিন গিনা কিটি গিন তাক গিন ডাও ডাও গিন ডাও কিট ডাও গিন গিনা গিন 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 ডাও ডাও গিন গিনা কিটি গিন তাক গিন ডাও ডাও গিন গিনা তাক গিন ডাও ডাও গিন ডাও কিট ডাও গিন গিনা গিন ডাও গিন কিট ডাও কিট গিন ডাও গিন 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 তাক গিন ইয়াৰ পিছতে এটা নামৰ যোজনা দিব হে নামৰো আছিলো ঘাই সমনীয়া ও পদৰো আছিলো ঘাই এ নামো পাহৰিলো পদু পাহৰিলো এ আজি বিহুতলি পায় ইয়াৰ উপৰিও নামৰ যোজনা আৰু আছে এই ঈশ্বৰে খৰজা নামৰে কঠিয়া ব্ৰহ্মাই খৰ যাঐ নাম বেয়া নাম ওলালে ক্ষমি বৰাই যে বিহুৰে নামকে গাম এটা বিহু নামৰ কথা আহিল যেতিয়া বিহু নামৰ কথা আহিল তেতিয়া বিহু নামসমূহ গাব লাগে যেহেতু নামৰ কথা আহিলে সৰু সৰু ল'ৰা ছোৱালীৰ কথা গতিকে তেওঁলোকক আমি প্ৰকৃতি বিষয়ক যিবিলাক বিহু নাম সেইবিলাক গাবলৈ শিকাব লাগে যেনে ধৰক এ কুলিয়ে বিনালে গছৰ ডালত কপৌ ফুল ফুলিলে আজি বিহু তলিতো চেনাই ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰিলে মন এনেকুৱা ধৰণৰ যিবিলাক বিহু নাম আছে সেই বিহু নাম কিবিলাক গাবলৈ দিব লাগে এ নজুন্তি ওলালে বৰন্তি খলালে নজুন্তি ওলালে বৰন্তি খলালে
সলাই বৰে গছে পাতে জোনে বেলি কিয় পোহৰ দিলি আমাৰ মন বলিয়া কৰিলি বসন্ত লাগে বৰ আনন্দ বিহুতি আহিছে বুলি আমাৰ নাচনীয়ে বৰন্তি সলালে আমাৰ নাচনীয়ে বৰন্তি সলালে মুগাৰিহা মেখেলা গাতে জোনে বেলি কিয় পোহৰ দিলি আমাৰ মন বলিয়া কৰিলি বসন্ত লাগে বৰ আনন্দ বিহুতি আহিছে বুলি এনেকুৱা ধৰণৰ যিবিলাক বিহুনাম সেই বিহুনামবিলাক তেওঁলোকক গাবলৈ দিব লাগে তাৰ উপৰিও আমাৰ কিছুমান জাতনাম আছে সেই জাতনামবিলাকো জাত লগাই গাই থাকিবলৈ দিব লাগে এই ধুন ধুনকৈ ধুনীয়া কেঁচা তামোল পনীয়া লাহে লাহে নাচিবা দেহা হ'ব ঘুনীয়া এই বেলি বিহুতি ধুন ধুনকৈ ধুনীয়া ৰমকে জমকে ধুন ধুনকৈ ধুনীয়া নাহৰ ফুল ফুলিবৰ বতৰে হেই ধুন ধুনকৈ ধুনীয়া কেঁচা তামোল পনীয়া লাহে লাহে নাচিবা দেহা হ'ব ঘুনীয়া এনেধৰণৰ যিবিলাক জাতনাম সেই জাতনামবিলাকো ল'ৰা ছোৱালীক গাবলৈ দিব লাগে যেহেতু ল'ৰা ছোৱালীৰ বিহু আমি প্ৰতিটো ক্ষেত্ৰত সজাগ থাকিব লাগিব যাতে ল'ৰা ছোৱালীৰ মনৰ তেওঁলোকৰ যিটো মানসিক স্থিতি সেই মানসিক স্থিতিটোৰ লগত খাপ খোৱাকৈ আমি তেওঁলোকৰ গীত মাতবিলাক বিহুৰ নামবিলাক আমি গাবলৈ দিব লাগিব গতিকে ইয়াৰ পিছতে ধৰক কিছুমান ঢোলৰ চেও বজাব যিজন ঢুলীয়া থাকিব তেওঁ ঢোলৰ চেও বজাব আজিকালি সৰু সৰু ল'ৰাই পেঁপাও বজাবলৈ শিকিছে গতিকে কোনোবাই বাঁহীও বজাবলৈ শিকিছে গতিকে পেঁপা বাঁহীও তেওঁলোকে বজাব তাৰ লগত পেঁপা বাঁহীৰ লগত বজোৱা ঢোলৰ চেও বজাব এনেদৰে বিহুজোৰা আগবাঢ়ি গৈ থাকিব আৰু এটা সময়ত বিহুজোৰাৰ সামৰণি পৰিব সামৰণি পৰাৰ পিছত গৃহস্থই আহি দক্ষিণা তেওঁলোকক দিব তেওঁলোকে এতিয়া আশীৰ্বাদ দিয়াৰ সময় হ'ল গতিকে যেহেতু ল'ৰা ছোৱালীৰ কথা আশীৰ্বাদ আমি বহুত দীঘলীয়া কৰিব নোৱাৰোঁ তেওঁলোকৰ কাৰণে আশীৰ্বাদটো অতি চমুকৈ দিবলৈ আমি শিকাব লাগিব গতিকে মই অকণমান আশীৰ্বাদৰ আৰ্হি এটাও দি দিছোঁ তেওঁলোকলৈ আশীৰ্বাদ দিওঁতে প্ৰথমতে তেওঁলোকে জয় ধ্বনি দিব জয় ৰাম বোল জয় হৰি বোল কুশল কৰক কল্যাণ কৰক মহাপুৰুষে ৰক্ষা কৰক আজি এই বিহুৰ দিনা গৃহস্থই এখনি শৰাই আগবঢ়াই এটি গুৱাপান আৰু অৰিহণা আগবঢ়াইছে ইয়াতে ভগৱান সন্তুষ্ট হৈ গৃহস্থৰ বছৰটোৰ দায় দুখখিনি খণ্ডন কৰি এইদৰে আগলৈ গুৰু ভকত সুধিবলৈ প্ৰভু গোবিন্দই এক কণিকামান কৃপা কৰিব এইখিনি প্ৰাৰ্থনা জয় ৰাম বোলা জয় হৰি বোলা তাৰপিছতে আমি এটা এফাকি গীত গাওঁ এই লাইনো মাজে মাজে লফা ডালি ডালি তাৰ মাজত খুতৰা কণ তাৰ মাজত খুতৰা শাক মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে কণ গৃহস্থ কুশলে থাক জয় ৰাম বোলা জয় হৰি বোলা এই বুলি কৈ পেলাই তেওঁলোকে বিহুজোৰাৰ সামৰণি মাৰিব আৰু ইয়াৰ পিছত গৃহস্থই দিয়া দক্ষিণাটো লৈ পেলাই তেওঁলোক আকৌ অন্য ঘৰত বিহু মাৰিবলৈ যাব এইদৰে আমি এজোৰা কণমানি ল'ৰা ছোৱালীৰ হুঁচৰি আমি উলিয়াব পাৰোঁ গতিকে আপোনালোকেও চেষ্টা কৰিব আপোনালোকৰ চুবুৰীৰ ল'ৰা ছোৱালীকেইটা একেলগ কৰি এজোৰা হুঁচৰি উলিয়াবৰ বাবে এইখিনিতে মই দৰ্শকসকলক এটা কথা ক'ব খুজিছোঁ এই
আজি মই যেটো ভিডিও আপোনালোকক আগবঢ়ালো এই ভিডিওটি আমি বিহুৰ আগতে আসলতে আপোনালোকক আগবঢ়াব লাগিছিল কিন্তু সময়ৰ সুবিধাৰ নোহোৱাৰ বাবে আমি ভিডিওটো সময়ত আপোনালোকক আগবঢ়াব নোৱাৰিলো তাৰ বাবে আমি দুঃখিত তথাপিও বিহুটো এবছৰেই নহয় বিহু আহি থাকিব আমাৰ প্ৰজন্ম বাই প্ৰজন্ম প্ৰজন্মৰ পিছত প্ৰজন্ম এনেদৰে হুঁচৰি দল ওলাই গৈ থাকিব গতিকে সকলো হুঁচৰি দললৈ আমাৰ শুভকামনা জনাইছো আৰু আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো নমস্কাৰ